কৃষ্ণ জয়গুৰু শংকৰ আপোনালোকৰ চেনেললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন যোৰহাট জিলা শাখাত অনুষ্ঠিত হৈছে। যোৰহাট জিলা শাখাৰ ৰাইজে অতি আগ্ৰহেৰে অতি শ্ৰদ্ধাৰে পূৰ্বতকৈ উন্নত মানদণ্ডৰে সকলো দিশত ভকতসকলক সেৱা ধৰাৰ কাৰণে তেখেতসকলে যত্নপৰ হৈছে আৰু যোৱাকালিৰ পৰা আমাৰ লক্ষ লক্ষ ভকত এই স্থানত সমবেত হৈছে। গতিকে আমাৰ মহাপুৰুষ শংকৰদেৱৰ যি ধৰ্ম সাহিত্য সংস্কৃতিৰ যি নিদৰ্শন, সমস্ত জাতি জনগোষ্ঠীক একত্ৰীকৰণ কৰি এটা বৰ্ণবৈষম্যহীন জাতি সৃষ্টি কৰাৰ প্ৰয়াসেৰে যি তেখেতে আদৰ্শ এৰি থৈ গৈছে, শ্ৰীমন্ত শংকৰদেৱ সংঘই জন্মলগ্নৰে পৰা গুৰুজনাৰ সকলো আদৰ্শ বাস্তৱ জগতত পৰিণত কৰিবৰ কাৰণে প্ৰচেষ্টা আগবাঢ়ি আহি আছে। আৰু এই বছৰো আমাৰ 4দিনীয়া কাৰ্যসূচীৰে আমাৰ এই অনুষ্ঠান অনুষ্ঠিত হৈছে। লক্ষ লক্ষ ভকত ইয়াত সমবেত হ'ব। অহা 8 তাৰিখলৈ আমাৰ কাৰ্যসূচী শেষ, 9 তাৰিখে শেষ হ'ব। গতিকে এই ভকতসকলৰ আগমনে এই অঞ্চল বৈকুণ্ঠলৈ ৰূপান্তৰ কৰিছে। আমাৰ বেদৰ মতে য'তেই ভকত থাকে ত'তেই বৈকুণ্ঠ, আৰু য'তেই ভকতে ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰে সেয়ে দ্বিতীয় বৈকুণ্ঠ। শ্ৰৱণ কীৰ্তন মোৰ কৰে যত্ৰ যত্ৰ, দ্বিতীয় বৈকুণ্ঠ সিটো তাকে বোলে সত্ৰ। গতিকে এই আমাৰ গুৰুজনাৰ দৰ্শন মতে আমাৰ দ্বিতীয় বৈকুণ্ঠ সত্ৰৰ সৃষ্টি হৈছে। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে একেলগে বহি আমি ইয়াত অন্ন গ্ৰহণ কৰিছে, একেলগে সকলোৱে নাম প্ৰসংগ কৰিছে, বিভিন্ন শিবিৰত বাস কৰিছে, আনন্দৰে সকলো আছে। গতিকে আমি অনাগত দিনতো শ্ৰীমন্ত শংকৰদেৱ সংঘই গুৰুজনাৰ এই আদৰ্শ যাতে বিশ্ব দৰবাৰলৈ আগুৱাই লৈ যাব পাৰে তাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে। আমাৰ বছৰৰ পিছত বছৰকৈ উন্নত পৰ্যায়লৈকে আহি আছে আৰু হাজাৰ হাজাৰ লক্ষ লক্ষ ভকতে ইয়াত সমাগম হৈছে। গতিকে আজি দ্বিতীয় দিনাও আমাৰ বহু লক্ষ ভকত আমাৰ সমবেত হৈছে। আজি দ্বিতীয় দিনা আমাৰ কেইটামান কাৰ্যসূচী ইয়াত আছে, নালাগে না। গতিকে এই দ্বিতীয় দিনাৰ সকলো কাৰ্যসূচীতে ভকতসকলে সহযোগিতা আগবঢ়াই আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি লক্ষ্য আৰু উদ্দেশ্য তাক মানে সম্পন্ন কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। গতিকে এয়া আমাৰ গুৰুজনৰে এটা ডাঙৰ নিদৰ্শন। আমি গুৰুজনাৰ আদৰ্শৰে যাতে আমি সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ এখন সমাজ প্ৰতিষ্ঠা কৰি আমি জীয়াই থকা কেইদিন আনন্দ আৰু শান্তিত থাকিব পাৰোঁ, তাৰ কাৰণে মহাপুৰুষ গুৰুজনাৰ যি প্ৰচেষ্টা সেইটো আমি অব্যাহত ৰাখিছোঁ। জয় গুৰু কৃষ্ণ।